ধৰ্খিতা এটি জিয়া কাহিনী। কাহিনীটোৰ পঞ্চমটি খণ্ডলৈ হয়তো সকলোৱে শুনিছে। আজি আৰম্ভ কৰিছোঁ কাহিনীটোৰ একেবাৰে শেষৰটো, অৰ্থাৎ অন্তিম খণ্ড, ৬ষ্ঠ নম্বৰ খণ্ডটি। আহকচোন কাহিনীটোৰ ভিতৰ চৰাৰ মাজলৈ সোমাই যাওঁ। ছাৰ, বন্ধুত্ব এনেকুৱা এটা সম্পৰ্ক যাৰ আগত জীৱনৰ সকলো কথাই খুলি ক'ব পাৰি। সেয়েহে মই মোৰ লগত ঘটি যোৱা কথাবোৰ বান্ধৱী নিহাৰিকাৰ আগত কৈছিলোঁ, আৰু মোৰ কথাবোৰ শুনিয়ে মই যে গৰ্ভৱতী হৈছোঁ সেইটো বান্ধৱীৰ পৰাই গম পাইছিলোঁ। বান্ধৱীৰ কথা শুনিয়ে মই গৰ্ভৱতী হোৱাৰ খবৰ ছাৰক দিছিলোঁগৈ। ছাৰ, কি হ'ল ৰেখা? মই হেনো গৰ্ভৱতী। কি? ছাৰ, কি হ'ব এতিয়া? আপুনি এইবোৰ মোৰ লগত কি কৰিলে? এতিয়া কথাবোৰ দেউতাই গম পালে মোকচোন জীয়াই জীয়াই জ্বলাই দিব ছাৰ, বুলি মই কান্দিবলৈ ধৰিলোঁ। মোৰ কন্দন দেখি বিপ্লৱ ছাৰে কৈছিল, হে কি কৰা? কন্দা কটাখন নকৰিবা, মোৰ দেউতাই কথাবোৰ গম পাই যাব, তেতিয়া আৰু সমস্যা হ'ব। তাতকৈ তুমি এটা কাম কৰিবা। কি কাম ছাৰ? তোমাক মই ৫,০০০ টকা দিছিলোঁ নহয়, সেইটোৰে কাৰোবাৰ সৈতে মেডিকেল গৈ সন্তানটো নষ্ট কৰি দিয়া, তেতিয়া তুমিও বাচি যাবা আৰু ময়ো বাচি যাম। আচলতে মই এনেকুৱা হ'ব বুলি আগতে গম নাপালোঁ নহয় ৰেখা, নহ'লে তোমাৰ লগত এনেকুৱা কাম কেতিয়াও নকৰিলোঁহেঁতেন। ঠিক আছে ছাৰ, বুলি মই বিপ্লৱ ছাৰৰ ওচৰৰ পৰা পুনৰ ঘৰলৈ উলটি আহিছিলোঁ, আৰু গৰ্ভত থকা সন্তান কেনেকৈ নষ্ট কৰিব পাৰোঁ তাৰেই চিন্তাত সময় পাৰ কৰিবলৈ ধৰিছিলোঁ। কিন্তু মায়ে হঠাৎ কথাবোৰ গম পাই যোৱাত বিপাঙত পৰি একো কৰিব নোৱাৰিলোঁ। সকলো সঁচা কথা মাৰ আগত কৈ দিবলগীয়া হ'ল। মোৰ ক'বলগীয়া ইমানখিনিয়ে। ইটছ অ'কে ডেকা। কওক ছাৰ। মই ৰেখাৰ কথা শুনিলোঁ, এতিয়া আপুনি কি প্ৰমাণ আনিছে কওক। ছাৰ, যিজন গাঁওবুঢ়াই আহি আপোনাৰ আগত এই পৰিয়ালটোৰ বিপক্ষে ইমানবোৰ কথা ক'লে, সেই গাঁওবুঢ়াৰ প্ৰকৃত চৰিত্ৰ গম পায়নে? নাপাওঁ। শুনক তেন্তে, গাঁওবুঢ়া কল্যাণ দাস এজন ধৰ্ষণকাৰী। কি কৈছে আপুনি এইবোৰ? মই সঁচা কথাই কৈছোঁ ছাৰ। সেই চৰিত্ৰহীন গাঁওবুঢ়াই ৰেখাৰ মাক ৰীমা বৰুৱাক বিয়া পাতিবলৈ বিচাৰে, আৰু এদিনাখন ঘৰত কোনো নথকাৰ সুযোগ লৈ চাহ বনাবলৈ মাতি নি সতীত্ব হৰণৰ চেষ্টা কৰে। আৰু তাৰ প্ৰমাণ আপুনি নিশ্চয় গাঁওবুঢ়াৰ দেহত জুয়ে পৰা দাগ কিছুমান দেখিবলৈ পাইছে। সেই দাগবোৰ প্ৰকৃততে জুয়ে পৰা নহয়, ৰীমাই নিজৰ সতীত্ব ৰক্ষাৰ স্বাৰ্থত গৰম চাহ মাৰি দিছে। এইবোৰ কথাৰ পৰা লাজ পাই গাঁওবুঢ়াই নিজৰ চৰিত্ৰ লুকুৱাই আপোনাৰ আগত কথাবোৰ ওলোটাই গৈছে। প্ৰকৃততে চৰিত্ৰহীন ৰীমা নহয়, গাঁওবুঢ়া কল্যাণহে হয়। অ'কে ডেকা, কথাবোৰ মোৰ বিশ্বাস হৈছে। মই কেছ ৰেজিষ্টাৰ কৰি দিছোঁ। এতিয়াই গৈ আপুনি অংক শিক্ষক বিপ্লৱ দাসক উঠাই লৈ আহক। থেংক ইউ ছাৰ। থেংক ইউ আপুনি মোক দিব নালাগে, ৰেখাক দিয়ক। এতিয়া দেৰি কৰিব নালাগে, সোনকালে ফৌজৰ সহায়ত গৈ উঠাই দিয়ক বিপ্লৱ দাসক। অ'কে ছাৰ, বুলি বিক্ৰমে লগত ফৌজ লৈ বিপ্লৱক বিচাৰি পোনে পোনে চোল দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গৈছিল। কাৰণ তেতিয়ালৈ সময় ৰাতিপুৱাৰ ঘড়ীত 11:50 হৈছিল। সেয়ে পোনে পোনে স্কুলৰ গেটত গাড়ী পাৰ্কিং কৰি দলে বলে পুলিচৰ দল অফিচ ৰুমলৈ আগবাঢ়ি গৈছিল। স্কুলত পুলিচ যোৱা দেখি ছাত্ৰ ছাত্ৰীবোৰ ৰুমৰ পৰা ওলাই আহি জুমি জুমি চাবলৈ ধৰিছিল। ছাৰ নমস্কাৰ, বিক্ৰমে স্কুলৰ প্ৰধান শিক্ষকজনক কৈছিল। হয় নমস্কাৰ, কওকচোন কি কামত আহিল? ছাৰ, বিপ্লৱ দাস ইয়াত কৰ্মৰত নেকি? হয়, মাতি দিবচোন তেখেতক। কিন্তু কিয়? গোচৰ গৈছে বিপ্লৱৰ বিপক্ষে। কি গোচৰ গৈছে? ছেক্স ৰিলেটেড। হোৱাট? হয়, তেখেতে এইখন স্কুলৰ এজনী ছাত্ৰী ৰেখা বৰুৱাক টিউচন কৰাৰ চলেৰে ঘৰৰ ভিতৰত সুমুৱাই বলপূৰ্বক ধৰ্ষণ কৰিছে, আৰু তেখেতৰ ঔৰসত বৰ্তমান ছাত্ৰীগৰাকী গৰ্ভৱতীও হৈছে, আৰু সেইজনী ছাত্ৰীৰ স্বীকাৰোক্তি মৰ্মে মিষ্টাৰ বিপ্লৱ দাসক এৰেষ্ট কৰা হৈছে। পুলিচ অফিচাৰৰ কথা শুনি প্ৰধান শিক্ষকজনে আৰু কোনো উত্তৰ নিদিলে। মাথো নিশ্চুপ হৈ থাকি সেই সময়ত ৯ম শ্ৰেণীত অংক পঢ়াই থকা বিপ্লৱক চকীদাৰৰ সহায়ত মাতি পঠিয়ালে। চকীদাৰৰ কথা শুনি বিপ্লৱে ক্লাছটো আধৰুৱা কৰি অফিচ ৰুমলৈ আহি উপস্থিত হোৱাত বিক্ৰমে গৌতমলৈ চাই কৈছে, গৌতম। য়েছ ছাৰ, এখেতক আমাৰ সোণৰ অলংকাৰডাল পিন্ধাই দিয়ক আৰু লৈ বলক। অ'কে ছাৰ। বিক্ৰমৰ কথা মতে গৌতম আগবাঢ়ি গৈছিল আৰু বিপ্লৱক হাতখনত ধৰি অফিচ ৰুমৰ পৰা ফিল্ডলৈ লৈ আহিছিল।
তাৰ পিছত সকলো ছাত্ৰ ছাত্ৰী শিক্ষক মণ্ডলীৰ আগতেই হাতত হেণ্ডকাপডাল লগাই বাহনখনৰ অভিমুখে টানি লৈ গৈছিল। বেচেৰা বিপ্লৱে সেইদিনা একো এটাই উচ্চাৰণ কৰিবলৈ সাহস কৰা নাছিল। স্কুলৰ পৰা বিপ্লৱক লগত লৈ আৰক্ষীৰ দল আহি থানাত উপস্থিত হোৱাৰ কিছু সময়ৰ পিছতেই ৰেখাক বিচাৰি ৰেখাৰ মাক দেউতাক আহি উপস্থিত হৈছিল। তাকে দেখি বিক্ৰমে দুয়োজনকে মাতি নি অচি জীৱন মেধিৰ ওচৰত হাজিৰ কৰাই দিছিল। ছাৰ কওক ৰেখা, এয়া ৰেখাৰ মাক দেউতাক বুলি জীৱন মেধি ডাঙৰীয়াই দুয়োজনকে এবাৰ তলৰ পৰা ওপৰলৈ চাই কৈছিল। কি নাম আপোনালোকৰ? ছাৰ মোৰ নাম ৰবীন্দ্ৰ বৰুৱা আৰু এয়া মোৰ পত্নী ৰীমা বৰুৱা। অ'কে, ৰেখা আপোনালোকৰ ছোৱালী? হয়। বাৰু, মই জনাত আপোনালোকৰ ছোৱালী শিক্ষক বিপ্লৱ দাসৰ কামনাৰ বলি হৈছে, কিন্তু এইটো সত্য প্ৰমাণ হৈছে যে ছোৱালীজনী ৰাতি টিউশ্যনৰ বাবে মাষ্টৰৰ ঘৰলৈ পঠিয়াই দিয়াত তাই ধৰ্ষিতা হ'বলগীয়া হৈছে। এতিয়া কথা হ'ল, বিপ্লৱৰ ঘৰখন আপোনালোকে ভালকৈ জানে, তাৰপিছতো কিয় ছোৱালীজনীক ৰাতি থকাকৈ টিউশ্যনৰ বাবে পঠিয়াইছিল? সেইখন ঘৰত এগৰাকী মাইকী মানুহ নাই বুলি জানিও আপোনালোকে কিয় ৰাতি আশ্ৰয় ল'বলৈ দিছিল? আপোনালোকৰ জ্ঞানৰ অভাৱ হৈছিল নে সেইখিনি সময়ত অন্ধ হৈ পৰিছিল, নে কেনেবাকৈ এই ঘটনাৰ আঁৰত আৰু কিবা ৰহস্য লুকাই আছে? ইয়াত একো ৰহস্য লুকাই থকা নাই ছাৰ। বিপ্লৱক আমি গাঁৱৰ ল'ৰা নহয়, সি আমাৰ ল'ৰা বুলি ধৰি লৈছিলোঁ। মাকৰ মৃত্যুৰ পিছত তাক মই মাকৰ অনুভৱ কেতিয়াও কৰিবলৈ দিয়া নাছিলোঁ। সেয়েহে এজনী ভনীয়েকৰ যদি একমাত্ৰ দদায়েকৰ ওচৰত নিৰাপত্তাহীন হয়, দদায়েকৰে যদি কামনাৰ বলি হ'বলগীয়া হয়, তাত আমি কি কৰিব পাৰোঁ? তাক আমি বহুত বিশ্বাস কৰিছিলোঁ, তাতেই আমি ভুল কৰি পেলালোঁ। একমাত্ৰ তাক বিশ্বাস কৰিয়ে তাৰ কথা মতেই ৰেখাক আমি ৰাতি থকাকৈ তাৰ ঘৰলৈ পঠিয়াই দিছিলোঁ ছাৰ। মই বুজিছোঁ, একমাত্ৰ বিশ্বাসেই হৈছে আপোনালোকৰ কাল। আগলৈ সহজতে কাকো এনেকৈ বিশ্বাসত নল'ব। প্ৰয়োজন হ'লে জীৱ জন্তুক বিশ্বাস কৰিব, কিন্তু জীৱশ্ৰেষ্ঠ মানুহজাতিক কেতিয়াও বিশ্বাস নকৰিব। এমুঠি ভাত এজন মানুহক খাবলৈ দিলে দুদিন পিছত পাহৰি যাব, কিন্তু একেমুঠি ভাত যদি এটি কুকুৰক খাবলৈ দিয়ে, তেতিয়া সেই কুকুৰে মৃত্যু নোহোৱাৰ সময়লৈ আপোনালোকৰ পহৰাদাৰী হৈ থাকিব। বুজিছে নহয় মই কি কৈছোঁ? বুজিছোঁ ছাৰ। বাৰু এতিয়া কওক, গাঁওবুঢ়া কল্যাণ দাসৰ স্বীকাৰোক্তি মৰ্মে আপোনাৰ স্বামী ৰবীন্দ্ৰ এজন মদাহী। সি ক'তো কাম বন নকৰি আপোনাৰ জহত বহি বহি খায়, খাবলৈ নাপালে ঘৰত অত্যাচাৰ চলায়, আৰু ঘৰ চলোৱাৰ চিন্তাত আপুনি দেহ বিক্ৰী কৰে। কথাবোৰ কিমান দূৰ সঁচা? ছাৰ, মই দেহ বিক্ৰী কৰি খাবলগীয়া ইমান চৰিত্ৰহীন তিৰোতা নহয়, আৰু মোৰ স্বামীয়ে মদ খায় এইটো সঁচা, কিন্তু মদ খালে বুলিয়েই ৰাস্তাই ঘাটে পৰি থকা মদাহী নহয়। দিনটোৰ ভাগৰুৱা দেখা জিৰণি ল'বলৈ অকণমান খায়। গাঁওবুঢ়াৰ কথা মতে তেখেতে ইমান অকামিলা নহয়। অকামিলা হোৱা হ'লে আমি মাক জীয়েক খাবলৈ নাপাই কোনোবা দিনাই মৰিলোহেঁতেন। তেখেতে নৈখনত মাছ মাৰি আমাক ভৰণ পোষণ দি আছে ছাৰ। বাৰু এতিয়া কওক, আপুনি গাঁওবুঢ়াৰ দেহলৈ কিয় গৰম চাহ মাৰি দিছিল? ছাৰ, মোৰ সতীত্ব ৰক্ষাৰ স্বাৰ্থত। অ'কে, আপোনালোক আৰক্ষী চকীত অহাৰ আগতেই কল্যাণ আহিছিল, আৰু আপোনালোকৰ ইমান সময় সুধি থকা কথাবোৰ মোক কল্যাণে কৈ গৈছিল, যাৰ বাবে মই আপোনালোকৰ এজাহাৰ গ্ৰহণ কৰিব দিয়া নাছিলোঁ। এতিয়া কথা হ'ল, আৰক্ষী চকীলৈ অহাৰ কথা গাঁওবুঢ়াই কেনেকৈ গম পাইছিল, যিটো কথা বিপ্লৱেই গম পোৱা নাছিল? ছাৰ, যিহেতু কল্যাণ আমাৰ গাঁৱৰ গাঁওবুঢ়া, সেয়ে ৰাতি আমি সকলো সত্য কথা গম পোৱাৰ পিছত মই ৰাতিপুৱাই গাঁওবুঢ়াৰ ওচৰলৈ গৈছিলোঁ। দাইটি, কি হ'ল? কি লাগে তোক? মোক বিপ্লৱক লাগে। সি ঘৰত নাই? তেনেহ'লে শুনক, আপোনাৰ ল'ৰা চৰিত্ৰহীন বিপ্লৱে মোৰ ছোৱালী ৰেখাক ধৰ্ষণ কৰিছে। সেয়েহে আপোনাৰ ল'ৰাৰ ওপৰত আবেলিলৈ আমি পুলিচ কমপ্লেইন কৰিম, লগতে আপোনাকো এৰি নিদিওঁ। গাঁওবুঢ়া হৈ নিজৰ ল'ৰাকে মানুহ বনাবলৈ নোৱাৰিলে আৰু গাঁৱৰ মানুহক ক'ত পাৰিব? তই মোক কি কৰিব পাৰিবি? কি কৰিব নোৱাৰোঁ? নাৰী হয় মই, নাৰী। নাৰীয়ে যেনেকৈ সৃষ্টিও কৰিব পাৰে তেনেকৈ ধ্বংসও কৰিব জানে। মই তোৰ চৰিত্ৰৰ কথা গাঁৱৰ সকলো মানুহৰ আগতে কৈ দিম, লগতে তোৰ যে এইবোৰ জুয়ে পৰা দাগ নহয়, নাৰী হৰণ কৰিব যাওঁতে নাৰীৰ হাতৰ গৰম চাহৰ দাগ, তাকো কৈ দিম। কি তই মানে মোক ভাবুকি দিছ? ভাবুকি দিছোঁ। মুঠৰ ওপৰত সন্ধিয়ালৈ সাজু হৈ থাক পুলিচৰ অলংকাৰ পিন্ধিবলৈ বুলি কৈ মই উভতি আহিছিলোঁ।
মই অহাৰ পিছত গাঁওবুঢ়াই মোক চিঞৰি কৈছিল, যা যা কি কৰ দেখিম যা, তই ঘণ্টা মোৰ এডাল গাৰ নোম হিলাই দিব নোৱাৰ, পুলিচৰ ভয় দেখুৱাইছ মোক, তই চিনিয়েই পোৱা নাই। শুন, এই গাঁওবুঢ়াৰ হাতত সম্পূৰ্ণ আৰক্ষী চকীখন আছে, কৰোঁ বুলিয়ে এতিয়াই পুলিচ আনি তহঁতৰ দৰে মানুহক লকআপত ভৰাই থ'ব পাৰে। তাৰ পিছত আৰু বহুত কিবা কিবি বকি আছিল ছাৰ, মই শুনা নাপালোঁ। বাৰু, কথাবোৰ ভাঙি পাতি কোৱাৰ বাবে মোৰ বহুত ভাল লাগিল। এতিয়া আপোনালোকে ঘৰলৈ গৈ থাকক। কিন্তু ছাৰ, ৰেখা যাব নোৱাৰে, তাইৰ কাম আছে। মিছ স্বপ্নালী, কওক ছাৰ। তুমি ৰেখাৰ গৰ্ভত থকা সন্তান আৰু বিপ্লৱৰ DNA টেষ্ট কৰি আনা। DNA ৰিপৰ্ট পোৱাৰ পিছত ৰেখাৰ গৰ্ভত থকা সন্তান ডাক্তৰৰ সৈতে কথা পাতি এবৰ্চন কৰাই চাফা কৰি দিবা। ডাক্তৰক ক'বা এই কাম কৰাত অকণো ভয় কৰিব নালাগে, মোৰ অৰ্ডাৰ আছে। অ'কে ছাৰ বুলি ৰেখাক লগত লৈ স্বপ্নালীয়ে পুলিচৰ এটি দলৰ সৈতে বিপ্লৱকো লকআপৰ পৰা বান্ধি লৈ মিলনপুৰ অসামৰিক স্বাস্থ্য কেন্দ্ৰলৈ DNA টেষ্ট কৰাৰ কাৰণে ঢাপলি মেলিলে। তাকে দেখি ৰবীন্দ্ৰ আৰু ৰীমা নিজৰ ঘৰলৈ বুলি বাট ল'লে। লাহে লাহে সময় বাগৰি নিশাৰ অন্ধকাৰ আঁতৰি পিছৰ দিনা DNA ৰিপৰ্ট লাভ কৰি পুলিচ কনফাৰ্ম হৈ পৰিল যে ৰেখাই মিছা কথা কোৱা নাছিল, কাৰণ DNA মতে ৰেখাৰ গৰ্ভত বিপ্লৱৰেই সন্তান আছিল। ৰিপৰ্ট লাভ কৰি বিপ্লৱক এই ঘটনাৰ সৈতে জড়িত এজন মুখ্য অপৰাধী বুলি ধৰি লৈ ভাৰতীয় দণ্ডবিধি আইনৰ ভিন্ন ভিন্ন ধাৰা লগাই জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। আৰু ৰেখাৰ গৰ্ভত থকা সন্তান ডাক্তৰ নিত্যানন্দ গোস্বামীয়ে পুলিচৰ কথা মতে এবৰ্চনৰ সহায়ত পৰিষ্কাৰ কৰি দিছিল। তাৰ পিছত ৰেখাক লৈ গৈ বিক্ৰমে নিজৰ মাক দেউতাকৰ হাতত গতাই দিছিল। ইমান ডাঙৰ বিপদ এটাৰ পৰা উদ্ধাৰ কৰি ছোৱালীজনীৰ মুখলৈ পুনৰ হাঁহি ঘূৰাই অনা বাবে ৰবীন্দ্ৰ আৰু ৰীমাই বিক্ৰমৰ চৰণ চুই প্ৰণাম কৰিছিল। এতিয়া ৰেখা সম্পূৰ্ণ সুস্থ, তাই আকৌ আগৰ দৰে হাঁহি মাতি স্কুললৈ গৈছে। আনপিনে বিপ্লৱে নিজৰ ভুলৰ বাবে ৰঙা ঘৰৰ ভিতৰত বহি উকিলৰ মুখলৈ চাই মুকলি আকাশৰ তললৈ আহিবলৈ ক্ষণ গণি গণি সময় পাৰ কৰিবলৈ ধৰিছে। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি বাৰু কেনে লাগিল? বিক্ৰমৰ দৰে যদি আমাৰ অসমৰ প্ৰতিখন আৰক্ষী চকীত একোজনকৈ পুলিচ থাকিল হয়, অসমত যেন কোনো ছোৱালীয়ে আজি ধৰ্ষিতা নহ'ল হয়। বাৰু যি নহওক, এইটো এটা কাল্পনিক কাহিনীহে, সঁচা নহয়। এই কাহিনীৰ সমাপ্তিৰ অন্তত আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ যে অতি শীঘ্ৰেই আপোনালোকৰ মাজলৈ মই আগবঢ়াম এজনী বোবা ছোৱালীৰ কৰুণ কাহিনীৰে, যাৰ নামেই পৰিচয় দানৱ। কাহিনীটোত সকলোৰে মৰম, আশীৰ্বাদ আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। এনেধৰণৰ নতুন নতুন উপন্যাস, কাহিনী, কবিতা, ধাৰাবাহিক ইত্যাদি শুনি থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিলৈ তেন্তে মোক বিদায় দিয়ক। ধন্যবাদেৰে লেখক নয়ন নাথ।